110টা সন্তান বুলি কৈছোঁ আপোনাৰ মুখেৰে, যি 110টা সৃষ্টি তাত হয়তো গোটেইখিনি নাই, কিন্তু আপুনি ক'ব বিচাৰিবনে যে ক্ৰম বা আপোনাৰ শ্ৰেষ্ঠ কোনখন কোনখিনি কিতাপ আপুনি? মোৰ আটাইখিনি মোৰ মানৱ সন্তান, তথাপি তাৰ মাজত কিছুমান উৎপতীয়া থাকে, মোক বৰ আমনি কৰে, কিছুমানে মোক আনন্দ দিয়ে, কিছুমানে সাহস দিয়ে। তাৰে ভিতৰত হিন্দু মুছলমান প্ৰশ্ন সমন্বয়ৰ মোৰ 29 বছৰ বয়সত এইখন এখন ডক্টৰ হেৰমকান্ত বৰপূজাৰী বুৰঞ্জীবিদ এইখন পঢ়ি মোক গ্ৰন্থমেলাত লগ কৰিবলৈ গৈ বুকুত সাৱটি ধৰিছিলে। এইটো মই আত্মজীৱনীত এটা অধ্যায় লিখিছোঁ ছাৰৰ। এইখন সমগ্ৰ অসমক বিশ্বত পৰিচয় কৰিব পৰা এখন কিতাপ 32 বছৰ ধৰি কৰিছোঁ, অসমত সমন্বয়ৰ ঐতিহ্য। এইখন অসমীয়া বিয়ানামৰ ঐতিহ্য। মই 8ম শ্ৰেণীৰ পৰা বিয়ানাম গাওঁ। এতিয়া তুমি নলবাৰী হয়নে? নলবাৰী বিয়ানাম তুমি গাই শুনাব পাৰিবা? মই পাৰিম। দম দম কচুকুটু দম দম দৰা ঘৰ নামতি আধেলাতে পুতি থম। আধেলা শব্দটো অন্যত নোপোৱা, আধেলা মানে পানী পচা, উজনিত গালে বুজি নোপোৱা। এই নলবাৰীৰ বিয়ানামবোৰ ইয়াত আছে, এই তোমাৰ শিৱসাগৰ বিয়ানাম, শদিয়াৰ বিয়ানাম, এয়া বৰপেটাৰ বিয়ানাম, বিভিন্ন ঠাইৰ মই 8ম শ্ৰেণীৰ পৰা বিয়ানাম গাওঁ। এতিয়া গোটেই ৰাতি মই দৰাঘৰীয়া বা কইনাঘৰীয়া হ'লে জোৰানাম গাই পাৰ কৰি দিব পাৰিম। মোক হৰুৱাবলৈ অলপ এইটো লোক সংস্কৃতিৰ কাৰণে মোৰ অমূল্য সম্পদ। এতিয়া গৱেষণামূলক মোৰ এতিয়া এইটো যে ধৰা অসমীয়া মধ্য শ্ৰেণীৰ চৰ্চা পৰি জনগোষ্ঠী, এইখন এটা জাতিক মেৰুদণ্ড পোন কৰি চলিবলৈ এইটো দিব। বৰাক উপত্যকাৰ অসমীয়াৰ ইতিহাস, এইখন একেবাৰে পাহাৰ ভৈয়াম পৰ্বত নদী সাঁতুৰি সাঁতুৰি কাম কৰা বৰাক উপত্যকাৰ চিলাৰায়ৰ দিনৰ পৰা এইখনত আছে। দেউৰী গাঁৱত যোৱাটো বিভিন্ন সম্প্ৰদায়ৰ গাঁৱত যোৱা এইটো অসমীয়াৰ আত্মজিজ্ঞাসাৰ জাতীয় চিন্তা। এইখন অভিযান, গৱেষণা নহয়, কিন্তু এইবোৰ মোৰ গৱেষণা। এই জনগোষ্ঠী ঐতিহ্যৰ সাম্যবাদী আন্দোলন, বৰাক উপত্যকাৰ অসমীয়াৰ ইতিহাস, বা মই যদিহে বড়ো হ'লোহেঁতেন, তাৰপিছত এইখন আজান পীৰ জিকিৰ জাৰি মূল্যায়ন, এইখন গৱেষণা হয়, গৱেষণা কৰ্ম। আমাৰ ডক্টৰ হীৰেণ গোহাঁইক মই নতুন ধৰণে তুলি আনিছোঁ। এইখন এখন গুৰুত্বপূৰ্ণ কিতাপ, অসমৰ বৌদ্ধিক সমাজৰ হীৰেণ গোহাঁই বা হোমেন বৰগোহাঁইৰ বিষয়ে এখন জীৱনীয়ে নহয়, এজন মানুহক নতুন ধৰণে আৱিষ্কাৰ। বা এই যে পীতাম্বৰ দেৱ গোস্বামীৰ আগৰজন স্বাধীনতা সংগ্ৰামী পীতাম্বৰ দেৱ গোস্বামী, এইখনটো জীৱনী গ্ৰন্থ। ডক্টৰ লক্ষ্মীনাৰায়ণ বৰাই পঢ়ি পেলাই এইখন পঢ়ি তেখেতে চেহী গুণনিধি উপন্যাস লিখিছিলে আৰু কৈছিলে হয়, আৰু এইখন পঢ়ি আৰু তেখেতে কৈছিলে যে এইখন সাহিত্য একাডেমীৰ বঁটা পোৱা উচিত। কিন্তু আচৰিত কথা, তেখেতে পিছৰবাৰ সাহিত্য একাডেমীৰ যেতিয়া আহ্বায়ক হ'ল 5 বছৰ কিন্তু এইখন গ'ল, বঁটা নিদিলে। জীৱনী সাহিত্যত এইখন অপূৰ্ব। ডক্টৰ হীৰেণ গোহাঁই ছাৰে খবৰত লিখিছিলে যে ই অসামান্য কাম, প্ৰতিজন মানুহৰ ঘৰে ঘৰে এনেকুৱা জীৱনী থাকিব লাগে। এইজন মানুহ ব্ৰাহ্মণ হৈ ব্ৰাহ্মণ্যবাদৰ বিৰোধিতা কৰা, বিশ্ব হিন্দু পৰিষদৰ সদস্য হৈ বিশ্ব হিন্দু পৰিষদৰ মঞ্চ কপাই দিয়া, RSSক তোলা ধূনা দিয়া মানুহ আছিল, RSSক তোলা ধূনা দিয়া মানুহ আছিল। যাই হওক ছাৰ, আমি যিমানখিনি গ্ৰন্থ ল'লোঁ আপোনাৰ পৰা, যিখিনি পালোঁ, বহুত ডাঙৰ কথা। এইখন মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ গ্ৰন্থ। এই যে মিচিঙৰ বিষয়ে এইখন এতিয়া চপাত নাই। এইখন এখন গুৰুত্বপূৰ্ণ সৃষ্টি আৰু অসমীয়া ভাষা আন্দোলনৰ ইতিহাস। হয়, এই ইয়াতে আছে ভাষা আন্দোলনৰ ইতিহাস। এইবোৰ মোৰ জীৱনৰ বহুত কষ্টৰ, বহুত ভাবিব নোৱাৰা, আৰু বহুত টোপনি ক্ষতি, বহুত দিন পৰিয়াল এৰি মানুহৰ সন্ধানত যোৱা। আমি ছাৰ আৰু এটা আপোনাৰ কিতাপৰ লগতে এটা কথা আৰু ছাৰ, আমি কেতিয়াও আপোনাৰ সৃষ্টি আৰু লেখাখিনিক ইমান কমত দাঙি ধৰিব নোৱাৰোঁ ছাৰ। এইখিনি আপুনি যদি এবাৰ দেখাই দিয়ে। অলপ আগতে আমি কথা পাতিছিলোঁ, এই যিখন সম্বৰ্ধনা পত্ৰ মহাবীৰ লাচিত সেনাই দিছে আজি আপুনি, তাত 1 লাখ টকীয়া বঁটা, নাট্য আলি হেজাৰ হয়। এইকেইখন মানে এই নতুন কথাটোত অকল একেখন ৰখাৰ কাৰণটো কি বুলি ক'ব ছাৰ? চোৱা, মই সম্বৰ্ধনা পত্ৰ এখনেই আছে ইয়াত, আৰু লাইপুলীয়া গোষ্ঠী এইটো সিদিনা দিছে কাৰণে থৈ দিছোঁ, বাকী নাই। এনেকুৱা 200 সম্বৰ্ধনা পত্ৰ মোৰ অন্য ঠাইত থৈ দিছোঁ, ঠাই নাই, অকণমান ঠাই মোৰ ফ্লেটত আছে। ইয়াত এটা বাক্যৰ কাৰণে প্ৰেৰণা পাওঁ, মহাবীৰ লাচিত সেনা। এই যে শিৱসাগৰত গুণ্ডামি কৰা সেই লাচিত সেনা নহয়, মহাবীৰ লাচিত সেনা অসম
আৰু তাৰ দিগন্ত দদৰা নৱকুমাৰ বৰা বহুত চিন্তাশীল ব্যক্তি। 2 বছৰ আগত লাচিত দিৱসত মোক 2 বছৰ মানে 24 চনৰ 24 নৱেম্বৰ 1.5 বছৰ হৈছে। বাক্য চোৱা, এই বাক্যটো মই প্ৰতিদিনে পঢ়োঁ আৰু মই শক্তি লওঁ। আমি দেখি আহিছোঁ এখন ধুনীয়া সমাজ গঢ়াৰ চিন্তাৰে আপুনি অহোৰাত্ৰি নিজকে মানুহ আৰু সমাজৰ কল্যাণৰ স্বাৰ্থত উৎসৰ্গা কৰি আহিছে। সমাজ জীৱনক নতুন গতি দিবৰ বাবেই আপুনি বহু সময় জুই আৰু ধুমুহাৰ সৈতেও যুঁজিছে। আপুনি কাইটকক ফুল বুলি গছকি মানুহক দি আহিছে প্ৰেম, শান্তি আৰু পোহৰৰ সুবাস। আমি 2 ঘণ্টা হে সূৰ্য, আপোনাৰ সূৰ্যসম অসীম ব্যক্তিত্বক আজিৰ এই পবিত্ৰখনত আন্তৰিকতে শ্ৰদ্ধা জনাবলৈ আমি গৌৰৱান্বিত। এই মোৰ দৰে সাধাৰণ মানুহ, মইতো জোনাকী পৰুৱা নহয়, মোক সূৰ্য বনাই দিলে। মই প্ৰেৰণা পাওঁ, সূৰ্যৰ ওচৰ চাপিবলৈ চেষ্টা কৰোঁ। আৰু এই ওপৰৰ যিটো জুই আৰু ধুমুহাৰ সৈতে যুঁজিছোঁ, হয় সেইটো যুঁজিছোঁ মই। কিমান বা আপোনাক বাধা দিয়া হৈছিল আমি দেখিছোঁ। বহুত বহুত বহুত। তাৰ উপৰি আপোনাৰ যিখিনি অভিধানৰ যিটো সংগ্ৰহ, এইটো সঁচাকৈ মোৰ 70খন অভিধান আছে। বিভিন্ন জনগোষ্ঠীৰ অভিধান, ভাষাৰ অভিধানৰ পৰা অসমীয়া অভিধান, ইংৰাজী অভিধান, বাংলা অভিধান, মানে বড়ো অভিধান, দেউৰী অভিধান, এয়া মৰাণ শব্দকোষ, এইবোৰ ৰাখিছোঁ। মই এই বিষয়ে ৰখাৰ কাৰণ হ'ল মই এখন অভিধান 2000 এইটো কিমান চন? 26 2030 চনত ওলাব অসমীয়া লোক অভিধান। এই যে তোমাক যে বিয়া নামটো ক'লো, আধেলা শব্দটো তেনেকে বাকীবোৰ নকওঁ, কোনোবাই আকৌ সেইবোৰ শব্দ লৈ ল'ব। 450টা শব্দ মই সংগ্ৰহ কৰিছোঁ। এনেকুৱা লোক অভিধান। বান্ধৱী কলৈ যায়? নক'বহে, লাও পুলি ৰুইছিলোঁ, জেং বিচাৰি যাওঁ। এইটো উজনিৰ কথিত ইংগিতধৰ্মী ভাষা, যি তোমালোকৰ উজনি জালভাৰী তেনেকৈ কয়। কোনোবাই বুজি পাবনে ইয়াত? তাত সোমাই আছে আমাৰ লোক অভিধানৰ শব্দ। গতিকে এই কামবোৰ মই কৰি আছোঁ উন্মাদৰ দৰে। বাকী কামটো দেখি যায় 40খন কিতাপৰ পাণ্ডুলিপি চলি আছে। এই মুহূৰ্তত আপুনি এই দেহাৰে এই বয়সত আপুনি ইমান বছৰ এই যে পাণ্ডুলিপিৰ কথাখিনি কি ক'ব ছাৰ? আমাৰ বহুত আছে ইয়াত, এতিয়া মই নামবোৰ নকওঁ, কিন্তু যিবোৰ কৰি আছোঁ অসমত দ্বিতীয়জনে কৰা নাই। 30 বছৰৰ কিছু পাণ্ডুলিপি আপোনাৰ হাতত কাম চলি আছে 30 বছৰ ধৰি। সেইবোৰ এইবাৰ 12খন কিতাপ যাব, গৈছেই 6খন প্ৰকাশকৰ হাতত। অহাবাৰ 12খন, পিছৰবাৰ 10খন, এনেকৈ চলি থাকিব। 2035 চনত গোটেই 2030 চনত এই পাণ্ডুলিপিখিনি শেষ হ'ব যদি জীয়াই থাকে। নিশ্চয় ছাৰ, আমাৰ বহুত বহুত শুভেচ্ছা থাকিল। আমি ভবাই নাছিলোঁ আপোনাৰ পৰা 2-2.5 ঘণ্টা এনেকৈ সময় পাম। যাওক, আমাৰ কথাখিনি আমাৰ পুথিভঁৰালৰ মানুহখিনি দেখিব। আমাৰ লগত থকা পল্লৱী দত্ত, তেওঁ আচলতে ভবা নাছিলে, কৈছিলে এবাৰ ছাৰক দেখা পাওঁ নেকি, কিন্তু তেওঁ মনত থাকিব নিশ্চয় সময়খিনি। আৰু আমি ফটো ভিডিঅ'খিনি ফেচবুকত দিম, নিশ্চয় আপুনি এবাৰ দেখা পালে ভাল লাগিব ছাৰ। ধন্যবাদ ছাৰ।